কৃষ্ণ ভক্তি কথাৰ ৰাখিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অহা 1 মাৰ্চত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু 18 মাৰ্চত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উদযাপন হ'ব। সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাই কন্যা ৰাশিৰ জাতকসকলৰ 2022 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। মাৰ্চ মাহটোত কন্যা ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত পেৰট গ্ৰীণ কালাৰ আপোনালোকৰ বাবে শুভ হ'ব। গ্ৰহৰ গোচৰ অনুসৰি মাৰ্চ মাহত কন্যা ৰাশিৰ অধিপতি আৰু দশম ভাৱৰ অধিপতি গ্ৰহ বুধ 6 মাৰ্চৰ পৰা 23 মাৰ্চলৈ ষষ্ঠ ভাৱ কুম্ভ ৰাশিত অৱস্থান কৰি থাকি 24 মাৰ্চত মীন ৰাশিলৈ প্ৰৱেশ কৰিব। বৃহস্পতি ৰবি গ্ৰহ 14 মাৰ্চলৈ কুম্ভ ৰাশিতে থাকি 15 মাৰ্চত মীন ৰাশিত অৰ্থাৎ সপ্তম ভাৱলৈ প্ৰৱেশ কৰিব। আইপতি আৰু ভাগ্যপতি শুক্ৰ 27 ফেব্ৰুৱাৰীৰ পৰা 30 মাৰ্চলৈ মকৰ ৰাশিতে থাকিব। তৃতীয়পতি আৰু অষ্টমপতি মংগল 26 ফেব্ৰুৱাৰীৰ পৰা 6 এপ্ৰিললৈ পঞ্চম ভাৱত অৱস্থান কৰি থাকিব। এই মাহটোত কন্যা ৰাশিৰ লোকসকলৰ টকা পইচাৰ অভাৱ নাথাকিব। আপোনালোকে যিমান কষ্ট কৰে সেই অনুপাতে ধন আহৰণ কৰিব নোৱাৰে বুলি নিজকে দুখ জাপি দিয়ে। এনেদৰে নিজকে দুখ জাপি দিয়াৰ পৰা বিৰত থাকক। চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে 6 মাৰ্চৰ পৰা 23 মাৰ্চৰ ভিতৰত শুভবাৰ্তা আহিব পাৰে আৰু যিসকলে নতুনকৈ ব্যৱসায় কৰিব বিচাৰে এই মাহৰ শেষৰ সপ্তাহটোৰ পৰা আৰম্ভ কৰাৰ উপযুক্ত সময়। কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে এই মাৰ্চ মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ মাহ। অবাবত সময় নষ্ট নকৰে যেন। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ স্কলাৰশ্বিপ আদি লাভ কৰিব পাৰে। প্ৰেমৰ বিষয়ে ক'বলৈ গ'লে বৰ্তমানে সকলো ঠিক ঠাক চলি আছে যদিও মনত আশংকা ভাৱ এটা থাকিব আৰু প্ৰেমাস্পদ খং কৰি কোনো কথা নক'ব। স্বাস্থ্যৰ পক্ষে মাহটো শুভ। বিবাহৰ কাৰণে কথা বাৰ্তা আগবঢ়াব পাৰে। আপোনালোকৰ পতি বা পত্নী চৌখিন মেজাজৰ হয়। এজনে ধন ঘটি সাঁচি থ'ব বিচাৰে আৰু আনজনে আপোনালোকক জীৱনটো উপভোগ কৰিবলৈ শিকাই যায়। এই মাহটোৰ ভিতৰত 1, 4, 5, 8, 9, 14, 15, 18, 19, 20, 24, 25, 26 আৰু 27 মাৰ্চ এইকেইদিন বিশেষভাৱে শুভ দিন হিচাপে বিবেচিত হ'ব আৰু 2, 3, 6, 7, 16, 17, 27 আৰু 28 মাৰ্চ এইকেইদিন বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কন্যা ৰাশিৰ 2022 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ